Hello everyone, welcome to Nalbari Rash Mahotsav. যিহেতু নলবাৰী হৰিমন্দিৰ চকটোত তিনিটা প্ৰধান পথ সংলগ্ন হৈছে, গতিকে ইয়াত তিনিটা মুখ্য প্ৰৱেশদ্বাৰ দেখিবলৈ পোৱা যায়, যিকেইটা এতিয়া আপোনালোকে দেখিবলৈ পাই আছে। তো বলক ভিতৰলৈ সোমাই যাওঁ। এয়া চাওক, আটক ধুনীয়াকৈ সজাই তোলা মন্দিৰটোৰ কিছু অংশ দেখিবলৈ পোৱা গৈছে। বলক মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰোঁ। বিৰাট ভিৰ, সেৱা ল'বলৈকেও ঠেলা হেঁচা কৰিব লগা হৈছে। বাৰু সেৱাটোৱে লৈ লোৱা যাওক। ভাল সময়তে আহি পাইছোঁ, আৰতি চলি আছে। এতিয়া আৰু একো নাই, ভিৰ ফালি ফালি আগুৱাই যাব লাগিব। তাৰপিছত আমি প্ৰসাৰৰ কামত গ'লোঁ। 2005 চনত আমি বিদেশত যাব লগা হ'ল। ভাৰত চৰকাৰৰ তৰফৰ লণ্ডনত যোৱাৰ সৌভাগ্য ঘটিছিল আমাৰ। লণ্ডনৰ নেহৰু চেণ্টাৰত তাত পাৰফৰ্মেঞ্চ কৰিছিলোঁ। আমি অসমৰ পৰা 5জন গৈছিলোঁ। তাত জৱাহৰলাল নেহৰুৰ স্মৃতিত লণ্ডনত এটি পূৰ্ণ প্ৰেক্ষাগৃহ আছে। তাত আমাৰ প্ৰবাসী অসমীয়াসকলে আহি আমাৰ প্ৰগ্ৰেম চাইছিল। আৰু ডাইৰেক্টৰ আছিল তেতিয়া ডক্টৰ অতুল খাড়ে আৰু ৰিণী গাঁৱতী বাইদেউ, আমাৰ অসম চৰকাৰৰ ছেক্ৰেটাৰী। মুখ্য মন্দিৰটোৰ সৌন্দৰ্য চাওক।
प्रोग्राम का टिकट बुकिंग चालू शुरू चल भाई चलाओ टीवी वाले चल भाई आप बाजू टिकट यहाँ से मिलेगा टिकट पे टिकट होता चलेगा जाओ देख लिया चल भाई चलाओ टिकट वाले चल भाई चालू शुरू এইটোত উঠিব লাগিব পরীক্ষা এয়া টিকট লৈ ওপৰলৈ উঠি গৈ আছোঁ ডাঙৰ চকৰিটো উঠি এয়া চাওক ওপৰৰ পৰা হৰি মন্দিৰত উঠিলোঁ ইয়াতকৈতো বেছি ভিডিঅ' ল'ব পৰা নাযাব নিজৰ জীৱনটোৰতো কথা আছে ৰাষ্ট্ৰীয় বাণিজ্য মেলা যদি ভিডিঅ'টো ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ